নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল GKN আপডেটছলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, চাহৰ বৈজ্ঞানিক নাম কি? উত্তৰ কেমেলিয়া চিনেচিছ। ২ নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ ক'ত অৱস্থিত? উত্তৰ যোৰহাটৰ টোকলাইত। ৩ নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম চাহ উদ্যোগটোৰ নাম কি আছিল? উত্তৰ দি আছাম কোম্পানী। ৪ নম্বৰ প্ৰশ্ন, ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয়? উত্তৰ ৫৫%। ৫ নম্বৰ প্ৰশ্ন, অসমৰ চাহ বাগিচাৰ জনক বুলি কাক কোৱা হয়? উত্তৰ চাহ আলেকজেণ্ডাৰ বৰজক। ৬ নম্বৰ প্ৰশ্ন, অসমৰ চাহ নিগম কেতিয়া স্থাপন হৈছিল? উত্তৰ ১৯৭২ চনত। ৭ নম্বৰ প্ৰশ্ন, কাজিৰঙা মুঠ মাটিকালি কিমান? উত্তৰ ৪৩০ বৰ্গ কিলোমিটাৰ। ৮ নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে? উত্তৰ ১৯৮১ চনত। ৯ নম্বৰ প্ৰশ্ন, মানাহ কোনবিধ জন্তুৰ বাবে বিখ্যাত? উত্তৰ বাঘৰ বাবে। ১০ নম্বৰ প্ৰশ্ন, পবিতৰা অভয়াৰণ্যই কিমান চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰিছিল? উত্তৰ ১৯৮৭ চনত। ভিডিঅ'টো যদি ভাল লাগিল লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যদি এনেকুৱা এডুকেশ্যনেল ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।